নমস্কাৰ মই ৰাজুমণিয়ে মোৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে কৈ থাকোঁ ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ভিডিঅ'টো শেষলৈকে চাই জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ হ'ব বাৰীত মানে আমি আজি বাৰীত কাম কৰিম মানে ঘৰ এটা বনাম বাৰীত আৰু ঘৰটো কিহৰ ঘৰ কি কথা কি বাৰ্তা পিছত গম পাব গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু এয়া এইখিনি এতেই বান্ধিম আমি ঘৰটা আৰু সেইকাৰণে এই টিংগিখান এনেকৈ ফেলাই থৈ দিছে মানে জুখি আছে আৰু সেইজন মানুহ যে সেই মানুহজনে জানে আৰু ঘৰ চৰিগিলা বান্ধি থাকে বেলেগৰো ঘৰ বান্ধি দিয়ে গতিকে আমিও মাতছোঁ আমাৰ ঘৰটো বনাই দিব আৰু আমাৰ এয়া ভাইটি কাম কৰিব লাগছে আজি আৰু এয়া মোটামুটি 1% আমাৰ ঘৰটোৰ বান্ধা হৈ গ'ল আৰু ঘৰটো দেখি কিজানি কি ঘৰ হ'ব আপোনালোকে অনুমান কৰিব পাৰিছে গতিকে চাই থাকক ভিডিঅ'টো আৰু এয়া হ'ল আমাৰ আবুই বোলে মাটি তামান খান্দিব পাৰে সেইকাৰণে আবুইও খান্দি আছে তামাম খান্দি আছে আমাৰ আবুই বুদ্ধি জানা হৈছে আবু অ আবু দেখিব ক নকয় হ'ব নালগে বিজু আমি দুটা নোৱা আমার এটা হল এটা এটা কাম আর আমার এখেটর বাচ্চা মিটার উঠি আছে গাজাল ফুটে চা সেইয়া এনেকে বোলে গাজাল ফুটে বল না এনে খাইছে আর বাগাত দিছে খালি একজন এটা ঘর এটা মানুহ দুটা তিনটা চারটা পাঁচটা আৰু মই দি 6টা গতিকে আমি ঘৰটো বান্ধি আছোঁ এনেকৈ লগ হৈ এনে আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফাইনেলি আমাৰ এই ঘৰটো ৰেডি হৈ গ'ল আৰু এয়া চাওক ঘৰ কিহৰ ঘৰ নিশ্চয় ধৰিব পাৰিছে কিহৰ ঘৰ কমেণ্ট কৰি আপোনালোকে জনাব গতিকে এতিয়া ভাবিলোঁ আপোনালোকক এটা ৰেচিপি ভিডিঅ' আগবঢ়াম আপোনালোকলৈ আৰু তাৰ বাবে মই এটা কেৰাহী গৰম কৰিছোঁ অলপমান তেল দি লৈছোঁ তাত জলকীয়া দিছোঁ মই পিঁয়াজ দিয়া নাই অকল জলকীয়া দিছোঁ তাৰপিছত মই সিজাই লৈছিলোঁ আলু আৰু কঁঠালৰ গুটি মানে আজি আঞ্জাখন হ'ব কঁঠালৰ গুটিৰ আৰু আলুখিনি মই প্ৰথমতে দি লৈছোঁ আৰু এইখিনি আলু দিয়াৰ পিছত মই অকণমান দেৰি ধুনীয়াকৈ ভাজি ল'ম আৰু আজিকালি আমাৰ সাধাৰণতে গাঁৱৰ অঞ্চলত কঁঠালৰ গুটি চবৰে ঘৰে ঘৰে থাকে সদায় একেধৰণে কঁঠালৰ গুটি খাই ভাল নালাগে গতিকে এদিন দুদিন এনেদৰেও বনাই চাব মই বনোৱাৰ নিচিনাকৈ আৰু মই এতিয়া আলুখিনিত দিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ অকণমান গৰম মছলাৰ পাউডাৰ আৰু ধুনীয়াকৈ সেইখিনি দি পেলাই মই ধুনীয়াকৈ লৰাই থাকিম আৰু সেইখিনি তলাত লাগি নধৰাকৈ মই ধুনীয়াকৈ ভাজি থাকিম আৰু ৰেড চিলি পাউডাৰ বেছিকৈ নিদিব বেছিকৈ দিলে বেছি জ্বলা হ'ব আপোনালোকে যদি কম জ্বলা খায় কমকৈ দিব আৰু যদি বেছিকৈ খায় তেতিয়াহ'লে বেছিকৈ দিব তাৰপিছত মই দি দিছোঁ কঁঠালৰ গুটিখিনি আৰু কঁঠালৰ গুটিখিনি দি পেলাই মই অলপ দেৰি ধুনীয়াকৈ ভাজি লৈছোঁ মানে অলপ দেৰি ভাজিব লাগিব আৰু যাতে তলাত লাগি নাযায় সেইটো আপোনালোকে লক্ষ্য কৰিব আৰু তাৰপিছত মই দি দিছোঁ গৰম পানী এয়া গৰম পানী দি দিছোঁ মই আৰু গৰম পানীখিনি দিয়াৰ পিছত মই লৰাই দিছোঁ আৰু লৰাই দি পেলাই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ আৰু তাৰপিছত মই উতলিবলৈ দিম ধুনীয়াকৈ আপোনালোকে বেছি পনীয়া নকৰিব আঞ্জাখন বেছি পনীয়া কৰিলে আঞ্জাখন খাবৰ কাৰণে সোৱাদ নালাগিব আৰু এয়া চাওক উতলা হোৱাৰ পিছত এইটো হ'ল আঞ্জাখনৰ ফাইনেল লুক আৰু মই অলপ গ্ৰেভি টাইপ মানে অলপ গোটাকৈ ৰাখি দিছোঁ কাৰণ এনেকৈ খাই ভাল লাগে আৰু এনেদৰে খাই চাব আপোনালোকেও আৰু এয়া চাওক হৈ গ'ল গুটি আৰু আলুৰ আঞ্জা আৰু এনেদৰে আপোনালোকে ৰুটি নাইবা গৰম ভাতৰ লগতো খাব পাৰে গতিকে এনেদৰে খাব আৰু খাই পেলাই জনাব মানে কেনে লাগিছে সোৱাদ লাগিছে নে নাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ